আজিৰ ভিডিঅ'ত ক্লাছ 10ৰ এডভান্স মেথছৰ 6.1ৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গোটেইখিনি সলভ কৰি দিয়া হ'ব তোমালোকে চাই যোৱা ইয়াতে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল টাইম বচাবৰ কাৰণে মই অলৰেডি গোটেইখিনি সলভ কৰি থৈছোঁ মই তোমালোকক বুজাই দিছোঁ তোমালোকে চাই যোৱা ঠিক আছে প্ৰথমতে ইয়াতে এক নম্বৰত দিছে মান উলিওৱা তোমালোকে এটা কনসেপ্ট বুজি লোৱা ইয়াতে মান উলিওৱা কেনেদৰে উলিয়াব লাগে গোটেইখিনি বুজি পাবা ঠিক আছে ইয়াতে চোৱা তোমালোকে পাইছা যে ফেক্টৰিয়েল এনৰ মিনিংটো কি ফেক্টৰিয়েল এনৰ মিনিংটো হৈছে 1ৰ পৰা আৰম্ভ কৰি 1 2 3 4 এনেকৈ গৈ লাষ্ট কিমানলৈকে যাব n লৈকে যাব এইখিনি হৈছে তোমালোকৰ ফেক্টৰিয়েল n মানে যিখিনি নেচাৰেল নাম্বাৰ আছে সেইখিনি হৈছে তোমালোকৰ ফেক্টৰিয়েল n তো ইয়াতে তোমালোকক কি দিছে ফেক্টৰিয়েল 5ৰ মিনিংটো কি হ'ব 5 4 মানে 5ৰ পৰা ষ্টাৰ্ট হ'ব এটো একচুয়ালি উল্টা ফলৰ পৰা লিখা হয় সিধা ফলৰ পৰা যদি লিখা তোমালোকে সেম আনসাৰ আহিব 5 4 3 2 1 লৈকে যাব এই গটেকিটা মাল্টিপ্লাই কৰিলে কিমান আহিব 120 এক নম্বৰ সলভ হৈ গল একেবাৰে ইজি হয় এইবিলাক তাৰ পিছত কোৱেশ্চন নম্বৰ 3 সোৱা যিকেটা ইম্পৰ্টেন্ট আছে হেকেটাই মই কৰি দিছো ফেক্টৰিয়েল 9 বাই ফেক্টৰিয়েল 7 ইয়াৰ ফেক্টৰিয়েল 9 ৰ মিনিংটো কি 9 8 লাষ্টত ইয়াতে কিমান আছে তলত ফেক্টৰিয়েল 7 আছে গতিকে এটো মিলাই লিখিবা ঠিক আছে ফেক্টৰিয়েল 7 তো তলতো 7 আছে 7 7 ক্যান্সেল হৈ গল এতিয়া 9 * 8 কিমান হৈ যাব 72 এটোৰ आंसर পালা 72 তাৰ পিছত কোৱেশ্চন 5 সোৱা ফেক্টৰিয়েল 12 বাই ফেক্টৰিয়েল 2 তাৰ পিছত কিমান আছে ফেক্টৰিয়েল 10 তো এটো সোৱা ফেক্টৰিয়েল 12 ৰ মিনিংটো কি 12 11 ফেক্টৰিয়েল 10 ইয়াতে তলত যেহেতু 10 আছে গতিকে এটো মিলাই লিখা হৈছে ফেক্টৰিয়েল 10 ক্যান্সেল হৈ গল এটো 2 কেনেকে লিখা যায় ফেক্টৰিয়েল 2 মানে কি তোমালোকৰ 2 into 1 তো ইয়াতে 2 ৰে তোমালোকে যদি 6 ক ডিভাইড কৰি দিয়া 6 টাইম যাব এটো 11 into 6 কিমান হৈ যাব 66 5 নম্বৰ লৈকে সলভ হৈ গল মানে মান নি উলিওৱা যেটো এক নম্বৰ কোৱেশ্চন আছিল একেটাই মেইনলি ইম্পৰ্টেন্ট হয় একেটা পাইলে বাকি কেটা তোমালোকে অটোমেটিক নিজে কৰিব পাৰিবা ঠিক আছে এক নম্বৰ কমপ্লিট হৈ গল এতিয়া মই কোৱেশ্চন নম্বৰ 2 সলভ কৰি দিম অলৰেডি সলভ কৰিছো তোমালোকে বুজি যোৱা Question number 2 তোমালোকে সোয়া দেখুৱা যে factorial twice n equal 2 to the power n into factorial n 135 twice n minus 1 মানে এটো left hand side এটো right hand side twice n equal এটো হ'ব বুলি তোমালোকক প্ৰমাণ কৰিব দিছে তো এনেকৈ অংক কৰিবলৈ তোমালোকে যেহেতু দেখুৱাব দিছে মানে প্রুফ কৰিব দিছে তোমালোকে left hand side টো ধৰিবা left hand side ত কিমান দি আছে twice n এটো একেবাৰে ইজি হয় twice n ৰ মিনিংটো কি তোমালোকে n ৰ মিনিং পাইছলা ফেক্টৰিয়েল n ইকুৱেল 1 2 3 4 5 এনেকৈ n লৈকে গৈ থাকিব ঠিক আছে ঠিক একেদৰে twice n ৰ মিনিংটো কিমান হ'ব 1 2 3 4 5 6 এনেকৈ গৈ কিমান হ'ব twice n - 2 twice n - 1 লাষ্ট কিমান লৈকে যাব twice n লৈকে যাব বুজি পাইছা নিশ্চয় n যেহেতু n লৈকে যাব ঠিক একেদৰে twice n কিমান লৈকে যাব twice n লৈকে যাব এতিয়া সোয়া যিবিলাক ইভেন নাম্বার আছে অর্থাৎ যুগ্ম নাম্বার আছে যুগ্ম নাম্বার কেটা তোমালোকে ইফালে রাখা যুগ্ম ইয়াতে কিমান আহিব 2 4 6 8 10 এনেকৈ গৈ থাকিব twice n - 2 into twice n একেটা হৈছে তোমালোকৰ যুগ্ম তাৰ পিছত ইফালে অযুগ্ম কেটা এই সাইডত ৰাখা 1 3 5 তাৰ পিছত 7 আহিব 9 আহিব এনেকৈ গৈ twice n - 1 হ'ব ঠিক আছে একেটা হৈছে যুগ্ম একেটা হৈছে অযুগ্ম তাৰ পিছত ইয়াতে সোয়া 2 তোমালোকে কেনেদৰে লিখিব পাৰা 2 into 1 4 কেনেদৰে লিখিব পাৰা 2 into 2 6 কেনেদৰে লিখিব পাৰা 2 into 3 তাৰ পিছত ইয়াৰ পৰা 2 কমন লোৱা 2 কমন ললে কিমান হৈ যাব n - 1 তাৰ পিছত ইয়াতে n থাকি যাব নিশ্চয় এখিনি বুজি পালা তাৰ পিছত ইফালে আগৰে পৰা 1 3 5 twice n - 1 এখিনি লৈকে তো আগৰে পৰা আছিল এতিয়া আকৌ তোমালোকে এক কাম কৰা যিবিলাক 2 আছে মানে 2 যিখিনি আছে তোমালোকৰ যুগ্ম যিখিনি আছে এক সাইড কৰা 2 ইয়াতে 2 অকল আছে যুগ্ম 2 এটা আছে দুটা আছে তিনিটা আছে চাৰিটা আছে এনেকৈ গৈ 2 এইকেটা আছে ঠিক আছে ডট 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 2 বহুত কেটা আছে তাৰ পিছত অযুগ্ম কেটা এক সাইড কৰা 1 3 5 n - 1 into n 1 3 5 twice n - 1 ঠিক আছে এখিনি বুজি পাইছে নিশ্চয় তো এনে এটো সোয়া ইয়াতে তাৰ পিছত ইয়াতে সোয়া 2 into 2 into 2 into 2 ৰ মিনিংটো কি এনেকৈ গৈ আছে মানে কি তোমালোকে twice n লিখিব পাৰা তাৰ পিছত ইয়াতে সোয়া into 1 2 3 4 5 এটো কি ন্যাচারাল নাম্বাৰৰ সিরিজ স্বাভাৱিক সংখ্যাৰ সিরিজ গতিকে তোমালোকে ডাইৰেক্ট এটো ফেক্টৰিয়েল n বুলি লিখিব পাৰা তাৰ পিছত ইফালে আগৰৰ পৰা কি আছিল 1 3 5 twice n - 1 তো এইটো আমাক প্ৰমাণ কৰিব দিছিল ৰাইট হ্যান্ড সাইড শর্ট মাতো তোমালোকে লিখি দিব পাৰা দেখুৱা হল
সেকেন্ড নাম্বাৰটো নিশ্চয় বুজি পালে তোমালোকে স্ক্ৰীনশ্বট ল'বা কিবা বুজি পোৱাত অসুবিধা হ'লে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ঠিক আছে ইম্পৰ্টেণ্ট হয় এইটো তাৰপিছত কুৱেশ্যন নম্বৰ 3 চোৱা ইংলিছ শব্দটোৰ অক্ষৰবোৰৰ এবাৰত তিনিটাকৈ লৈ কিমান শব্দ অৰ্থ থাকক বা নাথাকক গঠন কৰিব পাৰি এটা সলভ কৰিছোঁ তোমালোকে চোৱা ইয়াতে ইংলিছ এটা শব্দ দিছে তো কেইটা গোটত ল'ব দিছে তিনিটা গোটত যদি তোমালোকে লোৱা চোৱা ইয়াতে কেইটা আখৰ আছে 1 2 3 4 5 6 7টা আখৰ আছে প্ৰথমতে কিমান হৈ যাব 7 তাৰপিছত 6 তাৰপিছত 5 আমাক যেহেতু তিনিটা গোট বনাব দিছে যদি 4টা গোট বনাব দিল হয় আমি ইয়াৰ পিছত আৰু 4 ললো হয় ঠিক আছে যদি 5টা দিল হয় ইয়াৰ পিছত আৰু 3 আহিল হয় যেহেতু আমাক তিনিটা গোটত বনাব দিছে প্ৰথমটো আহিব 7 তাৰপিছত 6 তাৰপিছত 5 তো ইংলিছ শব্দটোৰ 7টা বৰ্ণ আছে এনেদৰে লিখিবা 7টা বৰ্ণৰ পৰা 3টা বৰ্ণ লৈ গঠন কৰিব পৰা শব্দৰ বিন্যাস কিমান হৈ যাব 7 × 6 × 5 কিমান হৈ যাব 210 এইটো তোমালোকে এনেদৰে যেহেতু তোমালোকক কৈছিল গণনাৰ মৌলিক সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰিবা যদি এনেকৈ কৈ দিয়ে গণনাৰ মৌলিক সূত্ৰ ব্যৱহাৰ কৰি তেনেহ'লে তোমালোকে এনেদৰে কৰিবা ঠিক আছে আৰু যদি নকয় মৌলিক সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰা তেনেহ'লে তোমালোকে ডাইৰেক্ট কৰিব পাৰা ফৰ্মুলাৰ ব্যৱহাৰ কৰি তো ইয়াতে চোৱা ফৰ্মুলাটো কি আছিল তোমালোকৰ বিন্যাসৰ ফৰ্মুলাটো কি আছিল পি ওপৰত আছিল এন তলত কিমান আছিল আৰ ইয়াতে তোমালোকৰ এন কিমান আছে 7টা আছে আৰ কিমান মানে গ্ৰুপ কেইটা আছে ইয়াতে 1 2 3টা গ্ৰুপ দিছিল ইয়াতে এটো কিমান হৈ যাব ফ্যাক্টৰিয়েল 7 তাৰপিছত এটো 7 - 3 হৈ যাব ফ্যাক্টৰিয়েল 7 - 3 তো ফ্যাক্টৰিয়েল 7 ৰ মিনিং কি আছিল 7 6 5 4 3 2 1 লৈকে হ'ব তাৰপিছত ফ্যাক্টৰিয়েল 4 ৰ মিনিংটো হৈছে তাৰপিছত ইয়াতে চোৱা 7 ৰ পৰা 3 মাইনাস কৰিলে কিমান হৈ যাব 4 ফ্যাক্টৰিয়েল 4 মানে কি 4 3 2 1 কটাকটি কৰিলে 210 পাবা সেম আনসাৰ আহিব তোমালোকে যেটো ইজি পোৱা হেতুত কৰিবা ঠিক আছে কিন্তু যদি মৌলিক সূত্ৰ ব্যৱহাৰ কৰি কয় এইটোতে কৰিব লাগিব ঠিক আছে এনে এইটো নিয়মত মানে অকিক নিয়মত কৰিব লাগিব তোমালোকক কোৱেশ্চন নম্বৰ 3 সলভ হৈ গল ইয়াৰ পিছত কি আছে চাও তাৰ পিছত কোৱেশ্চন নম্বৰ 5 অংকৰ পুনৰাবৃত্তি নকৰাকৈ 0 1 2 3 4 5 6 7 8 9 অংক কেইটাৰে 5টা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি ইয়াতে অংকৰ পুনৰাবৃত্তি নকৰাকৈ বুলি কৈছে মানে এটা নাম্বাৰ তোমালোকে ৰিপিট কৰিব নোৱাৰা ইয়াতে চোৱা টোটাল নাম্বাৰ কিমান আছে 1 2 3 4 5 6 7 8 9 10টা আছে প্ৰথমতে তোমালোকে 9 এৰে যদি বনোৱা কেইটা বনাব পাৰিবা 9টা কিয় কাৰণ ইয়াতে 9 ৰ আগত তোমালোকে যদি 0 বহাই দিয়া ইয়াৰ কোনো ভ্যালু নাথাকে গতিকে 9 ৰে বনালে তোমালোকে 9টা বনাব পাৰিবা 8 ৰে বনালে তোমালোকে 9টাই বনাব পাৰিবা কিয়নো 0 টো ইফালে যাব যেহেতু 0 যেতিয়া ৰাইট সাইডত যাব ইয়াৰ ভ্যালু আহিব গতিকে 8 ৰে বনালে তোমালোকে 9টা বনাব পাৰিবা তাৰপিছত 7 ৰে যদি বনাও তোমালোকে 8টা বনাব পাৰিবা যেহেতু এটা নাম্বাৰ ৰিপিট নহব তাৰপিছত 6 ৰে বনালে তাৰপিছত 6 ৰে বনালে 7টা হৈ যাব 5 ৰে বনালে এনেকৈ কমি যাব এটা এটাকে কমি যাব ঠিক আছে তো তোমালোকে এখিনি নিশ্চয় বুজি পাইছা তো অংক কেইটা এখিনি দিয়া আছিল অংকৰ পুনৰাবৃত্তি কৰিব নোৱাৰি এতেকে 5টা অংক বিশিষ্ট গঠন কৰিব পৰা মুঠ সংখ্যা হ'ব 99876 কটিকেটা মাল্টিপ্লাই কৰিলে তোমালোকৰ আহিব 27216টা নিশ্চয় বুজি পাইছা স্ক্ৰীনশ্বট ল'ব নাইবা তোমালোকে একেলগে তোমালোকে বহিত লিখি যাবা তাৰপিছত কোৱেশ্চন নম্বৰ 7 চোৱা নাম্বাৰ শব্দটোৰ অক্ষৰবোৰ কিমান ধৰণে সজাব পাৰি ইয়াৰ কিমানটা এমৰে আৰম্ভ হ'ব ইয়াৰ কিমানটা বিৰে শেষ হ'ব তো ইয়াতে চোৱা নাম্বাৰ শব্দটোৰ মুঠ অক্ষৰ কিমানটা আছে 1 2 3 4 5 6টা আছে গণনাৰ মৌলিক সূত্ৰ মতে মুঠ শব্দ কিমানটা হ'ব 6 ৰ পৰা আৰম্ভ হ'ব তোমালোকক কৈছিলো যে ফ্যাক্টৰিয়েল n মানে কি আছিল 1 ৰ পৰা আৰম্ভ হৈ একদম n লৈকে গতিকে তোমালোকক 6 বুলি কৈছে নহলে কি হ'ব 6 5 4 3 2 1 720 হৈ যাব টোটাল মানে ইয়াতে তো m এৰে আৰম্ভ হোৱা শব্দ কিমান হ'ব তো ইয়াতে প্ৰথমতে চোৱা m এৰে আৰম্ভ হোৱা শব্দ m এৰে বনালে ইয়াতে কেইটা লেটাৰ আছে 6টা আছে m টো প্ৰথমতে থাকিব লাগিব মানে যেটো শব্দ আৰম্ভ হ'ব m এৰে আৰম্ভ হ'ব ইয়াতে প্ৰথম যদি তোমালোকে বনোৱা m টো ইয়াতে ৰাখি প্ৰথমতে তোমালোকে 5টা বনাব পাৰিবা তাৰ পিছত 4টা বনাব পাৰিবা তাৰ পিছত 3টা তাৰ পিছত 2টা তাৰ পিছত এটা বনাব পাৰিবা ঠিক আছে m টো এটা ঠাইতে থাকিব লাগিব তো এনেকৈ লিখিবা 1 * 5 * 5 * 4 * 3 * 1 এনেকৈ তোমালোকৰ টোটাল হৈ যাব 120টা m এৰে আৰম্ভ হ'ব ঠিক আছে এগেইন তোমালোকক কৈছে ইয়াৰ কিমানটা বিৰে শেষ হ'ব বিৰে শেষ মানে কি লাষ্টত তোমালোকক বিটো থাকিব লাগিব তো এনেকুৱা আছে n u m এনেকুৱা হ'ব ইয়াতে নাম্বাৰ বুলি আছে n u m e r লাষ্টত বি টো থাকিব মানে যেটো শব্দটো শেষ হ'ব লাষ্টত বি থাকিব লাগিব তো বিৰে শেষ হোৱা শব্দ তো ঠিক
এমৰ দৰে 5 × 4 × 3 × 1 120টা হ'ব। টোটেল সংখ্যা কি আছিল এতিয়া শেষ হোৱা উলিয়াবলৈ বিৰে আৰম্ভ নোহোৱা শব্দৰ সংখ্যা টোটেল পাইছিলে 120 720 720 পৰা 120 মাইনাছ কৰিলে 600 হৈ যাব। তো গোটেইকেইটা 6.1ৰ যিখিনি ইম্পৰ্টেণ্ট আছিল গোটেইখিনি সলভ কৰি দিয়া হ'ল। তোমালোকে বুজি নাপালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ধন্যবাদ।